নমস্কাৰ, এই ভিডিঅ'টিত আমি সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথম পাঠ তেজৰে কমলাপতি নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটিত দিয়া আছে বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাওঁ আহা। দ্বিতীয়তে দিয়া আছে বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া। এইটো তোমালোকে নিজে নিজে পঢ়িবা। ৩ নং প্ৰশ্নৰ পৰা আৰম্ভ কৰোঁ। তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰত দিয়া আছে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? উত্তৰ হ'ব বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। খ নং প্ৰশ্নত দিয়া আছে তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। গ নং প্ৰশ্নত দিয়া আছে তিমিৰ ফেৰিয়া কি বাজ হয়? ইয়াৰ উত্তৰ হ'ব তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ হয়। খ নং প্ৰশ্নত দিয়া আছে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? ইয়াৰ উত্তৰটো হ'ব যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ যাবলৈ জগাইছিল। ৪ নং প্ৰশ্নটোত দিয়া আছে তলত দিয়া পদ দুষাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। নন্দ গেল বাথানে গোৱাল গেল পাল সুৰভি চাৰিতে লাগে উঠৰে গোপাল। উত্তৰটো হ'ব এই কথাষাৰি যশোদাই পুৱা কৃষ্ণক কৈছিল, কৃষ্ণ উঠা তোমাৰ পিতৃ গৰু খুটি লৈ গৈছে আৰু গৰখীয়াবোৰে গৰু লৈ জাকে জাকে চৰাবলৈ গৈছে, তোমাৰ সুৰভি গাইক চৰাবলৈ যোৱা, উঠা কৃষ্ণ। ৫ নং প্ৰশ্নত দিয়া আছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। কমলাপতি বিষ্ণু, তিমিৰ আন্ধাৰ, ডাকে মাতে, ব্ৰজবধূ ব্ৰজধামৰ বোৱাৰী। শতপত্ৰ পদুম, ভ্ৰমৰ ভোমোৰা, ত্ৰিজগত স্বৰ্গ মৰ্ত্য আৰু পাতাল, ৰয়নী ৰজনী। ৬ নং প্ৰশ্নত দিয়া আছে বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। বৰগীতটিত মাক যশোদাই শুই থকা শিশু শ্ৰীকৃষ্ণক জগাওঁতে ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা এনেদৰে দিছে। আন্ধাৰ আঁতৰাই চাৰিওদিশ পোহৰাই সূৰ্যৰ কিৰণ ওলাই আহিছে। পদুম ফুল ফুলি উঠাত তাত ভোমোৰাই গুণ গুণ কৰিছে। শ্ৰীকৃষ্ণৰ বন্ধু দাম সুদাম আদি গৰখীয়াসকলে তেওঁৰ নাম ধৰি মাতিব লাগিছে। দাদাক বলোৰাম ইতিমধ্যে বিছনাৰ পৰা উঠিছে। ৰজা নন্দও গৰু ৰখা ঠাইলৈ গ'ল। গোৱালবিলাকেও গৰুৰ পাল লৈ চৰাবলৈ গ'ল। শ্ৰীকৃষ্ণও সুৰভি গাইজনী চৰাবলৈ নিব লাগে। গতিকে সোনকালে উঠি ক্ষীৰ লৱণো শিঙা বেত বেণু লৈ যাব লাগে বুলি যশোদাই শ্ৰীকৃষ্ণক কৈছে। ৮ নং প্ৰশ্নটিত দিয়া আছে তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা। এইটো তোমালোকে নিজে কৰিবা। ৮ নং প্ৰশ্নটিত ক নম্বৰত দিয়া আছে শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা। ভুজ ত্ৰিভুজ, কাল ত্ৰিকাল, ত্ৰিশূল, ত্ৰিকোণ, ত্ৰিনয়ন। খ নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই সেইবোৰৰে অৰ্থ প্ৰকাশক একোটাকৈ বাক্য ৰচনা কৰা। মুখ বিমুখ, ভিক্ষাৰীক কেতিয়াও বিমুখ নকৰিবা। দূৰ বিদূৰ, পৃথিৱীৰ পৰা সূৰ্যলৈ বহুত বিদূৰ। কিৰণ বিকিৰণ, ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ চাৰিওফালে বিকিৰণ হৈছে। নন্দ বিনন্দ, সদায় বিনন্দ মনেৰে থাকিব লাগে। ৯ নং প্ৰশ্নত দিয়া আছে তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰি শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। ক নংটো দিয়া আছে ৰয়নী বিদূৰ দিশ ধৱলী বৰণ। ইয়াৰ আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰিলে হ'ব এন্ধাৰ আঁতৰি গৈ চাৰিওদিশ পোহৰ হ'ল। খ নম্বৰত দিয়া আছে শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই। পদুম ফুলবোৰ ফুলি উঠাত তাত ভোমোৰাই উৰিব লাগিছে। গ নং দিয়া আছে দাম সুদাম ডাকে তেৰি লৈয়া নাম। দাম সুদামে তোমাৰ নাম ধৰি মাতিব লাগিছে। খ
খ নম্বৰ প্ৰশ্নত দিয়া আছে ক্ষীৰ লবণো লৈয়া শিঙা বেত বেনু। ক্ষীৰ লবণো শিঙা এছাৰি আৰু বাঁহী লৈ গৰু চৰাবলৈ যাবলৈ যশোদাই কৃষ্ণক মাতিছে। এটা শব্দত প্ৰকাশ কৰা। গৰু বন্ধা ঠাই গোহালি। যিয়ে ৰাতি নেদেখে কুকুৰী কণা। যিজনে সকলো জানে জ্ঞানী। যিজন সকলোৰে মাজত প্ৰিয় জনপ্ৰিয়। যাক সহজতে লাভ কৰিব নোৱাৰি দুৰ্লভ। যিজনে বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ।